এখেতসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ আগন্তুক নৱবৰ্ষত আমিও কিবা এটা কৰাৰ সংকল্প লওঁ আহক। এখেত হ'ল মোহন চন্দ্ৰ বৰা, অসমৰ থলুৱা প্ৰজাতিৰ ধানৰ বীজ সংৰক্ষক। 12 বছৰ আগতে মাত্ৰ 3টা প্ৰজাতিৰ ধানৰ বীজ সংৰক্ষণেৰে আৰম্ভ কৰা অন্নপূৰ্ণা নামৰ সংৰক্ষণ কেন্দ্ৰত বৰ্তমান 250তকৈও অধিক থলুৱা বীজ সংৰক্ষণ কৰিছে এইগৰাকী মোহন চন্দ্ৰ বৰাই। হেৰাই যাব ধৰা থলুৱা প্ৰজাতিৰ ধানৰ বীজ সংৰক্ষণ কৰাই নহয়, ইয়াৰ উৎপাদনৰ বাবে এক শৃংখলৰ সৃষ্টি কৰিছে এইগৰাকী সংৰক্ষকে। দেশ বিদেশত বীজ সংৰক্ষণৰ প্ৰশিক্ষণ এইগৰাকী অসমৰ যুৱক মোহন চন্দ্ৰ বৰাই সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে দি আহিছে। এখেত হ'ল আমাৰ সকলোৰে চিনাকি ডক্টৰ উধৱ ভৰালী। 150তকৈও অধিক আৱিষ্কাৰেৰে বিশ্বতে অসমৰ নাম উজ্বলাই তুলিছে এইগৰাকী উদ্ভাৱকে। ইতিমধ্যে অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈ গৈছে এইগৰাকী উদ্ভাৱক। কম খৰচত যন্ত্ৰ নিৰ্মাণ এইগৰাকী উদ্ভাৱকৰ বিশেষ পাৰদৰ্শিতা। সমাজত অৱহেলিত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে কিবা এটা কৰাৰ হেঁপাহ পুহি ৰখা এইগৰাকী উদ্ভাৱকে ব্যক্তিগত প্ৰচেষ্টাৰে ইতিমধ্যে এনেধৰণৰ কেইবাগৰাকীৰ জীৱনলৈ তেখেতৰ উদ্ভাৱনেৰে কঢ়িয়াই আনিছে অনাবিল আনন্দ। এখেত হ'ল যাদৱ পায়েং। বৰ্তমান গোটেই বিশ্বতে অৰণ্য মানৱ হিচাপে পৰিচিত যাদৱ পায়েঙে একক প্ৰচেষ্টাৰে গঢ়ি তুলিলে এক মহা অৰণ্য। বিশ্বত যি সময়ত চৰকাৰী প্ৰচেষ্টাত কোটি কোটি টকা খৰচ কৰিও বনানীকৰণ সম্ভৱ হোৱা নাই, সেই সময়ত সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত 550 হেক্টৰৰ এক বিশাল ভূমিত গঢ়ি তুলিলে এক গভীৰ অৰণ্য, নাম যাৰ মলাই ফৰেষ্ট। এখেত হ'ল কৈলাশ সত্যাৰ্থী, শিশুৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰোঁতা। বচপন বচাও আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি বৰ্তমানলৈকে 87,000তকৈও অধিক শিশুক শ্ৰমিক, দাসত্ব আৰু মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰি নতুন জীৱন প্ৰদান কৰিছে কৈলাশ সত্যাৰ্থীয়ে। তেখেতৰ এই মানৱ হিতৈষী কামৰ স্বীকৃতি হিচাপে 2014 চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছে। ইয়াত যি 4গৰাকী ব্যক্তিক দাঙি ধৰা হ'ল, তেখেতসকল 4খন বেলেগ ক্ষেত্ৰৰ। এই ক্ষেত্ৰবোৰত কাম কৰিবৰ বাবে চৰকাৰৰ একোটা বিভাগ নিশ্চয় আছে মোটা অংকৰ দৰমহা পোৱা কৰ্মচাৰী। কিন্তু সফলতা লাভ কৰিছে কোনোবা ব্যক্তিবিশেষেহে ব্যক্তিগত প্ৰচেষ্টাৰে, কঠোৰ পৰিশ্ৰমেৰে আৰু চৰম আত্মত্যাগেৰে। এনেধৰণৰ ব্যক্তিৰ বাবেই আমি এখন সুন্দৰ পৃথিৱী লাভ কৰিছোঁ। আহক নৱবৰ্ষত আমিও সংকল্প লওঁ কিবা এটা কৰাৰ, নিজৰ বাবে, সমাজৰ বাবে। ধন্যবাদ।